হেল্ল' বন্ধুসকল, আপোনালোকৰ সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ। আপোনালোকৰ দিনবিলাক ভালে যাওক, আপোনালোকৰ বিজনেছবিলাক ছাকচেছ হওক, শুভ হওক, তাৰে কামনা কৰিছোঁ। আৰু ময়ো বিশ্বকৰ্মা পূজা বুলি নিজৰ গাড়ীখন পৰিষ্কাৰকৈ গাড়ীখন ধোৱাৰ পিছত মালদা লগাই দিলোঁ। আৰু মালদা লগাৰ পিছত গাড়ীখনৰ লুকটো চাওক, ইমান ধুনীয়া লাগিছে। আৰু আমি গাঁৱৰ লোৱাৰ সহযোগত, আমি নকুইপাত দলৰ সহযোগত প্ৰত্যেক বছৰে পাতোঁ, আৰু এইবছৰ পাতিছোঁ। আপোনালোকক ভিডিঅ' আকাৰে দেখুৱাম। আমাৰ ঘৰৰ পৰা 100 মিটাৰমান হ'ব, সেয়ে যে দেখিছে মণ্ডপটো তাতে পতা হৈছে। মই গৈ পেলাই দেখুৱাম আপোনালোকক। আৰু পূজা যিহেতু আমাৰ ঘৰতো সৰুকৈ এটা আয়োজন কৰিছোঁ। এবাৰ ঘৰত নহয়, দোকানখন আমাৰ যিহেতু বনাই থকা হৈছে, এই দোকানখনতে আয়োজন কৰা হৈছে সৰুকৈ যি পাৰিছোঁ। ভাইটিয়ে ক'লে দোকানখনতে নিয়মটো কৰি দিয়া হয়, সেইকাৰণে দোকানখনতে নিয়মটো কৰিছোঁ। আৰু মায়ে এয়া লাগি আছে নিয়ম নীতি কৰা, ধূপ চুপ জ্বলোৱা, চাকি তাকি জ্বলোৱা। আৰু শেষত এয়া মাহ প্ৰসাদ খোৱাৰ সময় হৈ গ'ল, আমি এয়া মাহ প্ৰসাদ খাই আছোঁ। আৰু আপোনালোকক গৈ পেলাই মই দেখুৱাম আমাৰ যিটো মণ্ডপত কেনেকৈ নিয়ম নীতি কৰিছে। আমি যেনেকৈ যাওঁ, যিহেতু ডাঙৰকৈ পাতিছোঁ, তাত গৈ দেখুৱামগৈ। ব'লক, তালৈ গৈ দেখুৱামগৈ। ব'লক আমাৰ পূজা জেগালৈ যাওঁ। ব'লক, বেছি দূৰ নহয়, ঘৰৰ পৰা প্ৰায় 100 মিটাৰমান হ'ব। ব'লক আমি পূজা মণ্ডপত যাওঁ। আমি নকুইপাত দলৰ সৌজন্যত আমাৰ গাঁৱৰ ল'ৰাখিনিয়ে গোট খাই পূজা পাতিছোঁ। ব'লক, মণ্ডপটো কেনেকৈ বনাইছোঁ, কি কথা, কেনেকৈ কি হৈছে, ব'লক যাওঁ, ব'লক দেখুৱাম, ব'লক। আৰু আহি ফাইনেলি পালোঁহি পূজা পতা জেগাত, পূজা মণ্ডপত। আমাৰ নকুইপাত দলৰ সহযোগত আমি পূজাভাগ পাতিছোঁ। আৰু আগলৈ যে এনেকৈ পাতি যাব পাৰোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। আৰু এনেকৈ পতা আমাৰ 3 বছৰ হৈ গ'ল। 3 বছৰত ভৰি দিছেহি পূজা পতা। আৰু কোনো বিপদ নোহোৱাকৈ, অমংগল নোহোৱাকৈ যেন পূজা পাৰ হৈ যায়, তাৰে কামনা কৰিছোঁ। আৰু চাওক, এয়া আমাৰ বিশ্বকৰ্মা পূজাভাগ কিমান ধুনীয়া লাগিছে। ভিতৰৰ পেণ্ডেলটো চাওক, পেণ্ডেলটো বাৰু আমাৰ দেই। আৰু নেদেখাজনৰ ওচৰত চিন্তা কৰিয়ে ভগৱানৰ নামত দোলডাল লগাই লৈছোঁ, যেন কোনো বিপদ নাহক, ভালে কুশলে যাওক, গাড়ীখনো ভালকৈ চলক, ভাল লাইন হওক, সেই বুলি দোল এডাল লগাই লৈছোঁ, কোনো বিপদ আপদ নোহোৱাকৈ বুলি। আৰু লাহে লাহে আহি আমাৰ গাড়ী পূজা কৰা সময় টাইম হৈ গ'লি। আৰু আমাৰ দেৱে পূজা কৰি আছে এখনকৈ, যিহেতু আমাৰ সদস্যসকলৰ গাড়ী চবৰে আছে, যিহেতু সেইবাবে এখনকৈ কৰি আছে পূজা। ভালকৈ পূজা কৰি আছে, যিহেতু আমাৰ কোনো ভালকৈ দিনবিলাক পাৰ হওক বুলিয়ে পূজা কৰি থকা হৈছে। আৰু শেষত আছিলে মোৰ গাড়ীখন, আৰু শেষত মোৰ গাড়ীখন পূজা কৰা হৈছে। যিহেতু একেবাৰে লাইন পাতি থোৱা আছে, লাষ্টৰ লাইনতে মোৰ গাড়ীখন আছিলে, সেইবাবে মোৰ গাড়ীখন একেবাৰে শেষত কৰা হ'ল। একো নাই, শেষত কৰা ফাৰ্ষ্টত কৰা একো নাই, ভগৱানৰ নামত শেষত আগত কোনো কথা নাই। ভালকৈ মানিলে হ'ল, বোলে মানিলে ভাল, নামানিলে কথা। সেয়াই, বেলেগ কথা একো নকৰোঁ। আৰু শেষত এয়া মোৰ নিয়ম কৰা হৈ গ'ল। বিশ্বকৰ্মাৰ মাৰ্কা লগাই বিশ্বকৰ্মাৰ ফুট হৈ গ'ল। আৰু শেষত আমাৰ এয়া খিচিৰি খোৱা টাইম হৈ গ'ল, সেইকাৰণে খিচিৰি খাই আছোঁ। লেডিজ যিহেতু ফাৰ্ষ্ট, লেডিছে আগতীয়াকৈ খাইছে, তাৰপিছত আমি খাম। আৰু আমাৰ আজিলৈ ভিডিঅ'টো ইমানেই বিশ্বকৰ্মা বুলি। আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।